মাজুলীৰ প্ৰসিদ্ধ সত্ৰসমূহৰ ভিতৰত শ্ৰী শ্ৰী চামগুৰি সত্ৰও অন্যতম। এই সত্ৰৰ বিশেষ আকৰ্ষণ মুখাশিল্পৰ বিষয়ে জানিবলৈ আমি উপস্থিত হৈছিলোগৈ মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত। আহোম ৰজা চক্ৰধ্বজ সিংহই 1663 খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী চামগুৰি সত্ৰ প্ৰতিষ্ঠা কৰে। চামগুৰি সত্ৰৰ বিশেষ আকৰ্ষণ মুখাশিল্পই মাজুলীক বিশ্ব দৰবাৰত জিলিকাই তুলিছে। এই মুখা প্ৰকৃততে কেনেদৰে নিৰ্মাণ কৰা হয় এই সম্পৰ্কে আমাক সত্ৰৰ এগৰাকী বৈষ্ণৱে জনায়। জাতি বাঁহৰ আমি কাঠি কৰোঁ। কাঠিটো খুব মিহি কৰিব লাগে। মিহি কৰি আমি এইটো বৈছোঁ যে এইটো হ'ল তুমৰ মূৰ। ধান থোৱা যায় তুম বনায়, তুমৰ মূৰত বৈছোঁ। এইটো ধান থোৱাৰ কাৰণে এইটো লক্ষ্মী মূৰ বুলি কয়। এইটোক আমি তুম বুলি কওঁ আমাৰ ফালে, নামনি ফালে এইটোক তপা বুলি কয়। এইটোৰ ওপৰত এই কুমাৰ মাটিটো যিটো কলহ টেকেলি বনায় সেই মাটিটো আমি পানী দি তাক কোমলাই ল'লোঁ। লৈ কটন কাপোৰত আমি টুকুৰা টুকুৰকৈ ৰুই তাত আমি মাটিত লগাই দিলোঁ। লগাই পেলাই ইয়াত এই খাংটোৰ ওপৰত আমি লগাই দিলোঁ। দি আমি ইয়াক শুকাবলৈ দিলোঁ। সি যেতিয়া শুকোৱাৰ পিছত গোবৰ মাটি দি পেলাই আমি তাৰ চেহেৰাটো আনোঁ। এই যেতিয়া চেহেৰাটো সম্পূৰ্ণতা লাভ কৰিব তাৰ ওপৰত সেই কুমাৰ মাটি কাপোৰটো যিটো আমি ইয়াত মাৰিছিলোঁ সেইটো তাৰ ওপৰত আকৌ মাৰি দিওঁ। মাৰিলে লাগি গ'ল, ৰৈ গ'ল। ৰৈ যোৱাৰ পিছত এনেই আমি দাঁতবিলাকো ঠিক কাঠ বাঁহ বা কুহিলা সেইটো কথা আমি আগতীয়াকৈ দি লওঁ। লৈ তাৰ ওপৰত কুমাৰ মাটি কাপোৰটো মাৰি পেলাই ইয়াক আৱৰণটো ৰাখি দিলোঁ। সি ৰৈ গ'ল আৰু ৰৈ যোৱাৰ পিছত আমি ইয়াক ৰং কৰোঁ। এইটো হ'ল আমাৰ পৰ্যায়। যদিও আমি থলুৱা সামগ্ৰীৰে গোবৰ মাটি বাঁহ কাঠ গোবৰ মাটি এইবিলাক আমি দিওঁ, আমাৰ যিটো এইটো মুখাটো যিটো ওজন হ'ব লাগে ওজনটো নাই কিন্তু, হয়নে? অৱয়ৱটো চাই ওজন যিটো হ'ব লাগে সেইটো নাই। লাইট সেইটো হ'ল আমাৰ শংকৰদেৱৰ সংস্কৃতিৰ এইটো বিশেষত্ব। এনেকে ভঙা সম্ভাৱনা আছে নেকি? বহুত জোৰকৈ পেলালে চব বস্তুৱে কিবা এটা হয়, কিন্তু হ'লেও ইমান সহজে নাভাগে মুখা পৰিয়ে ফুৰে। বহুত দিন যায় লগাই দিলোঁ। এইটো দেখিছানে? এইটো আজি বনোৱা আজি বহুত দিন হৈ গ'ল। কাঠিটো দেখিছানে? ইয়াত খাৰো উঠা নাই, পচিও যোৱা নাই, হয়নে? যেতিয়া আমি ভূপালত মুখা বনাবলৈ গৈছিলোঁ এনেকৈ এইটো আমি বোৱাৰ পিছত তেওঁলোকে মেডিচিন দিছিলে। তেতিয়া কৈছিলোঁ যে আমি যিমান মুখা বনাইছোঁ আমাক কোনো মেডিচিনৰ প্ৰয়োজন হোৱা নাই। এই যে কুমাৰ মাটিটো কাপোৰটো যে মাৰি দিলোঁ এইটোৱে মেডিচিন। এই কুমাৰ মাটি কাপোৰটো ইয়াত লগাই দিয়াৰ লগে লগে ইয়াত কোন পোকে বা কিবা আক্ৰমণ নকৰে আৰু ই পচি নাযায়, ই এইভাগেই থাকে। মাটিটো মানে কাপোৰখনতে মানে কুমাৰ মাটি লগাই পেলাই আমি ইয়াত লগাই দিলোঁ। মানে কোমল মানে তিয়াই মাটিটো কোমল মাটিয়ে মানে তিয়াই লৈছোঁ নহয়, সেই কোমলীয়া মাটিটোহে লগাই পেলাই ইয়াত শুকুৱাই দিছোঁ। পিছত ইয়াত লগাই পেলাই দি দিলোঁ, শুকাল। কিন্তু এখন কাপোৰ নহয় আকৌ, কাপোৰটো টুকুৰা টুকুৰ। কিছুমান জানিছে এইবিলাক জানিছে আছে এখন বেলেগ বেলেগ তেনেকৈ কাপোৰটো লগাওঁ। এইটো হ'ল মেডিচিন। এইটো শংকৰদেৱৰ সৃষ্টি। ইমান চিন্তা কৰিছে কুমাৰ মাটিটো লগাই দিয়াৰ লগে লগে ইয়াত কোনো পোকে। শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি সদায়ে জিলিকি ৰ'ব। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। বাৰু প্ৰিয় শ্ৰোতা দৰ্শক, যিটো সময় গীতিছে সেই মই পিকুৱে আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ হ'ম এটি নতুন বিষয়ৰ সৈতে। তেতিয়ালৈ আহিছোঁ, নমস্কাৰ।